ৰাজ্যত হৈছে কি স্বদেশী নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ মাজতে সংঘটিত হৈছে এজনৰ পাছত আন এজন ইউটিউবাৰক আক্ৰমণৰ ঘটনা। যোৱা ৰাতি ভঙা টিভিৰ খিটিকাই খ্যাত দীপজ্যোতি ডেকাক দুৰ্বৃত্তই আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ পিছত পোনপ্ৰথমে সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰা হওক। মানে আজিৰ ভিডিঅ'টো হৈছে দুজন বিখ্যাত ইউটিউবাৰৰ কাৰণে, মানে ইউটিউবাৰ নহয়, মানে দুজন মোৰ অলপ খাছ বন্ধুৰ দৰে, কাৰণ দুয়োৰ লগত যিহেতু মোৰ কণ্টেক্ট হৈ থাকে। এক নম্বৰতে হ'ল ভাঙা টিভি আৰু দুই নম্বৰতে হ'ল জুবিন। মানে এই দুজনৰ ওপৰত আক্ৰমণ হৈছে, কিহৰ কাৰণে হৈছে কি সঠিক তেনেকৈ মানে ভাইৰেলো হোৱা নাই বা কোৱাও নাই। আৰু মেইন টপিকটো হৈছে কি মানুহৰ মানৱতাটো অসমত প্ৰায় নোহোৱা হৈ গৈছে। কাৰোবাক যদি বেয়া লাগিছে ডাইৰেক্ট আক্ৰমণ কৰি আছে। কাৰণটো কি ভাঙা টিভি আমি তাৰ ভিডিঅ' চাই যেনে আমাৰ অসমৰ বিখ্যাত জুবিনৰ কাৰণে আমি সুখুটো চাওঁ দুখুটো চাওঁ, আৰু তেনে এজন অভিনেতা হৈছে আমাৰ ভাঙা টিভি। তেওঁৰ ভিডিঅ' আমি মানে সুখুটো ভাল লাগে দুখুটো ভাল লাগে। যিহেতু মই গৈছিলোঁ বা মোৰ লগত এটা ভাল সম্পৰ্ক আছে, বহুতে মোৰ ভিডিঅ' যদি চাইছে গম পাইছে। মানে ভাঙা টিভি আৰু প্লাছ জুবিনেতো মোৰ দোকানতো হৈছিল। আজি 2 দিন আগত হৈছিল ভাঙা টিভিক আক্ৰমণ কৰিছিল, মাথাত 10টা চিলাই মাৰিছে, বৰ বেয়াকৈ আক্ৰমণ কৰিছে। আৰু যোৱা 2 দিন আগত তেওঁৰ হ'ল, আৰু এদিন আগত তোমাৰ হ'ল আমাৰ কি জুবিন। মানে বহুত বেয়া লগা এটা পৰিস্থিতি হৈছে। কাৰণ কাক কেতিয়া কোনে মাৰে কোনো মানে মুহূৰ্ত মানে কোনো ক'ব নোৱাৰা হৈছে। মানুহ হিংসা ইমান কৰে আচৰিত। মানে ভাল কাম কৰিলেও আপোনাৰ হাজাৰটা বেয়া থাকে, আৰু বেয়া কাম কৰে যদি আপোনাৰ শত্ৰু কম থাকে। তাৰমানে বেয়াৰ সংগটো আজিকালি বেছি আৰু ভালৰ সংগটো খুবেই কম। যদি আপুনি মাল খায় আপোনাৰ লগ হ'ব 10টা, আৰু যদি আপুনি মাল নাখায় তেনেহ'লে আপোনাৰ লগ কেইজন হ'ব জানে? মাত্ৰ 2জন। কাৰণ আজিকালি পৰিৱেশটো ইমান বেয়া হৈ গৈছে, মানে আচৰিত। মানে যদি আপোনাৰ টকা পইচা বেছি হৈছে তেতিয়া মানুহ জ্বলিব, আপোনাৰ হিংসা কৰিব, আৰু যদি টকা পইচা নাই তেতিয়া মানুহে আপোনাক মানে একো বুলিয়ে নাভাবে। এনেকুৱা এটা পৰ্যায়ত গৈছে, মানে ক'ব নোৱাৰা। মানে এটা বেয়া লাগে দিয়কচোন। কাৰণ সিহঁতে ভিডিঅ' বনাইছে, নিজে কষ্ট কৰি ভিডিঅ' বনাইছে, নিজৰ যিখিনি টেলেণ্ট আছে সেইখিনি ৰাইজক দেখাইছে, আৰু সেইখিনি দেখাৰ কাৰণে যদি 2-1 টকা পাইছে, কাৰণ কষ্ট কৰিছে 2-1 টকা পাইছে, মানে সেইটোত আমাৰ ক'ব লগা নাই। সিহঁতেতো চুৰ ডকাইত কৰি খোৱা নাই। কিন্তু শত্ৰুতাটো কিহৰ? মানুহক যেনেকৈ বটলেদি মাথাত মাৰিব, মাথাত মাৰি মাথা ভাঙি দিব, তাতে 10-20টা চিলাই। ইফালে জুবিনক গাড়ী এটেক কৰিছে, গাড়ীখন কষ্ট কৰি ইমান দুখীয়া ঘৰৰ ল'ৰা এজনে ইমান কষ্ট কৰি নিজৰ টেলেণ্ট ৰাইজক দেখাই মানে গাড়ী এখন লৈছে। সেই গাড়ীখনত মানে ইমান আক্ৰমণ কৰিছে, দেখি খুব বেয়া লাগিছে। মানে মই কথা পাতিছিলোঁ, ৰেকৰ্ডিংটো আৰু কি শুনাম, যদি শুনাব লাগেও মই শুনাম। আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক, মানে যাতে সুস্থ হয়। মানে জুবিনত তেনেকৈ দেখাত একো হোৱা নাই, কিন্তু গাড়ীখন আঘাত হৈছে। মানে বেয়া লাগিছে, আৰু এখন গাড়ী ল'বই নোৱাৰে। যিখন গাড়ী লৈছে আৰু সেইখনতে যেনেকৈ আঘাত কৰিছে, খুব বেয়া লাগে। আৰু সকলোৱে আশীৰ্বাদ কৰক যাতে আমাৰ দীপজ্যোতি দা মানে ভাঙা টিভি কাৰণে সুস্থ হয়, আকৌ আগৰ দৰে আমাক ভিডিঅ' দিয়ে, সেইটোৱে কামনা কৰোঁ। আৰু আমাৰ অসমখনতে এইবিলাক শত্ৰুতা মাৰা কাটা বহুত হৈ গৈছে। মানে 2 দিনৰ পৰা ছ'চিয়েল মিডিয়াত এই অমুকক খাই দি মাৰলে, অমুকক মানে কাটলে, তমুকক এনেকৈ আক্ৰমণ কৰিলে, এইবিলাক বহুত হৈছে। কাৰণ কিয় প্ৰশাসনে এইবিলাকত অলপ গুৰুত্ব দিয়াটো উচিত। এনেকৈ হ'লে আৰু নতুন উঠি অহা প্ৰজন্মৰ কি হ'ব, ভৱিষ্যতে কি হ'ব আমাৰ অসমখনত? মানে হিংসা যদি কাৰোবাক কৰিছে আৰু 2 দিন পিছত লগে লগে মানে খাই দিব, এইটো হ'ব নালাগে। কাৰণ সকলোৱে মিলাপ্ৰীতি থাকক। এখন সুন্দৰ ঠাই অসম, এখন আমি সকলোৱে মিলিজুলি থাকিব লাগে। কোনোবাই যদি নোৱাৰে তাক উৎসাহ দিয়ক, কোনোবাই কৰিছে তাক কৰিব দিয়ক ভালকৈ, যাতে এনেকুৱা হাই কাজিয়া কৰি মাৰা পিটা কৰিব নালাগে। মোৰ ফালৰ পৰা সকলোকে এইখিনিতে কম। আৰু শত্ৰুতাটো মানুহ কৰিব নালাগে। যাৰ যিখিনি টেলেণ্ট সেইখিনি দেখাই আছে, ৰাইজক দেখাই আছে, ৰাইজে চাই আছে, সেইখিনিয়ে। তাতকৈ আৰু অধিক মানুহে মানে ইমান হেৰি কৰিব নালাগে, এটেক কৰিব নালাগে। ভিডিঅ'টো এইখিনিতে আছিল, বেছি নকওঁ, সকলোৱে যিহেতু গমেই পাইছে। আৰুনো কি বনাম, তথাপিও মোৰ ফালৰ পৰা দুয়োকে মানে বহুত মানে কি ক'ম আৰু ক'ব আৰু ভাষা নাই। তথাপিও কৈছোঁ দুখ হ'ল কাৰণে সুস্থ হওক, মানে ভাঙা টিভি আগৰ দৰে হওক। আৰু জুবিনৰ যিটো পৰিৱেশ হৈ আছে, মানে গম পোৱা মতে অলপ সিও মানে বহুত দুখত ভাঙি পৰিছে। এজনকৈ 2জন ইউটিউবাৰ ইমান বিখ্যাত এটা এনেকুৱা এক্সিডেণ্ট, মানে কি ক'ম আৰু। সেইবাবে সকলো আশীৰ্বাদ কৰক, ভাঙা টিভি হ'ল কাৰণে সুস্থ হয়, তাকে কামনা কৰি মোৰ ফালৰ পৰাও থাকিল। আজিৰ ভিডিঅ'খিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰিবা, আৰু ভিডিঅ'টো প্লিজ ভাঙা টিভিৰ কাৰণে এটা কমেণ্ট